হেল্ল', মই এতিয়া যাবলৈ ওলাই আছোঁ যে আকাশীগংগালৈ। আজি মেলা আছে নহয়, তাৰমানে শিৱৰাত্ৰি বুলি মেলা চলে নহয়। যে আমি সকলো ওলাই আছোঁ, তাত গৈ মই দেখুৱাই আছোঁ। বাই গৈ আছোঁ দে। এয়া আমি পাই গ'লোঁ আৰু আমি গাড়ীৰ পৰা নামি গ'লোঁ। আমি কেইজনী অলপ তাৰমানে খোজকাঢ়ি যাব লাগিব। গাড়ী যিহেতু ভিতৰত সোমাব নোৱাৰি, গতিকে আমি খোজকাঢ়ি গৈ আছোঁ। এয়া দেখিছেনে, আমি পাই গ'লোঁ আকাশীগংগা, শ্ৰী শ্ৰী আকাশীগংগা শিৱ থান। এয়া গেটৰ সন্মুখত আমি পাই গ'লোঁ। এয়া আমি এতিয়া ভিতৰৰ ফালে আমি যাম। বহুত ভিৰ হয়, দেখি আছেনে আপোনালোকে? ভিতৰত গৈ মই দেখুৱাই আছোঁ। মেলা মেলা ভিডিও ভিডিও वृश्चिक राशि के लिए लाल पत्थर, धनु राशि के लिए पीला पत्थर, नीला पत्थर, राशि के लिए नीला पत्थर, मीन राशि के लिए पीला पत्थर आराम मिलता है। इंसान की कुंडली में जन्म से कोई ग्रह दोष हो सकता है। इसी दोष से मुक्ति पाने के लिए साधु महाराज लाल बाबा शनि मंगल अमावस्या के दिन पूजा पाठ करके ये अंगूठी बनाते हैं। मेष राशि के लिए लाल पत्थर। এয়া আমি ভিতৰৰ ফালে বহুত দূৰলৈকে আমি খোজকাঢ়ি আহি গ'লোঁ। এয়া মন্দিৰৰ গেটখন দেখিছেনে, ইমান ধুনীয়াকৈ সজোৱা আছে। ইয়াতে শ্ৰী শ্ৰী আকাশীগংগা শিৱথান বুলি লিখা আছে গেটখনত। আৰু ইফালে আনফালে চলি আছে চাৰ্কাছো চলি আছে, আনন্দ মেলাও আহিছে ইফালে। বাইকৰ চাবলৈ বন্দুক এৰি থৈ গৈছে। যদি আপুনি ক'ৰবাত আছে আহি বন্ধুজনৰ কাষলৈ আহক, আমাৰ কাৰ্যালয়লৈ আহিলে তেখেতক লগ পাব। এয়া মন্দিৰৰ বাহিৰৰ পৰা আমি দৰ্শন কৰি আমি একদম খাবলৈকে আহি গ'লোঁ। কাৰণ আমি ঘৰৰ পৰা একো খাই অহা নাছিলোঁ, সেয়েহে আমি অলপ কিবা এটা খাওঁ লওঁ বুলি আমি, কাৰণ কি খাম আৰু ইয়াতে আহিলেতো চাওমিন খাব লাগিব। চাওমিন খালোঁ আমি কেইজনীয়ে সকলোৱে বহি পেলাই। এতিয়া খাই পেলাই আমি এইফালে ওলাই গ'লোঁ। এইফালে চলি আছে আনন্দ মেলা, এইফালে অলপ ভিতৰৰ ফালে চাওঁ বুলি গৈ আছোঁ। আমি মানে পাগল হৈ গ'লোঁ বিভিন্ন দোকান পোহাৰ দেখি। তাৰপিছত আমি আনন্দ মেলাৰ ভিতৰৰ পৰা ওলাই আহি ইয়াত মোবাইলৰ কভাৰৰ দোকানত সোমালোঁ। ইয়াত কভাৰ অলপ চাওঁ বুলি। ইয়াত পুনিতা বাইদেউ কভাৰ চালে, নেহাইও চালে। তাৰপিছত ময়ো এটা ল'লোঁ। চাই আছোঁ আৰু প্ৰথমে এয়া চাওক মোৰ মোবাইল কভাৰটো। বাপৰে বাপ, বহুত দাম কৈ দেই, 550। কিন্তু কিমানত আনিলোঁ পিছত মই আপোনালোকক জনাই আছোঁ। এয়া চাওক। Okay,
ইফালে আকৌ আহি গ'লে চাওক ফুলৰ দোকান সকলোখিনি ফুল বাপৰে বাপ কি পোৱা নাযায় তাৰমানে ইয়াত এই মেলা কিন্তু 5 দিন চলি থাকিব দেই আৰু ইফালে আকৌ আহিলে পুনিতা বাইদেউহঁতে ঘৰৰ পৰ্দা ল'ব বুলি এয়া ঘৰৰ কাৰ্টেইন চাই আছে পৰ্দা চাই আছে দুজনে মিলি পুনিতা বাইদেউ আৰু পুনিতাৰ হাজবেণ্ডে আৰু ইফালে জোতা চেণ্ডেলৰ সকলো 100 টকীয়া আৰু ইফালে কিমান যে দোকান আৰু কৈ লাভ নাই ইয়াত তাৰমানে হাতত বহুত পইচা লৈ যাব লাগিব কিন্তু ইফালে গোটেইখিনি আচাৰৰ দোকান ইয়াত বিভিন্ন ফল কঁঠাল তাৰপিছত আদি কৰি বিভিন্ন ৰচুনৰ কিবা কিবি আমৰ আচাৰ বিভিন্ন ইমলিৰ আচাৰ বহুত কিবা কিবি ইয়াত চাওক আমাৰ বাইদেউ কিজনী প্ৰিন্সিপাল বাইদেউ চাওক বস্তু কি আছে চাওক ইয়াত আছে জিলেপি ইয়াত আছে এইটোৰ নাম কি খুৰমা খুৰমা নিমকি এটা দিয়কচোন খাই চাব বোলে এইটো ৰেড খুৰমা ভুজিয়া নাজানো আৰু খাই চাব এয়া দেখিছেনে দিনৰ 3টামান বজাত আমি আহিছিলোঁ এতিয়া প্ৰায় 7টামান বাজে কেনেকৈ যে সময়টো পাৰ হৈ গ'ল আমি গমেই নাপাওঁ বস্তু বাহানি চাই থাকোঁতে এয়া আমি অটৰ ভিতৰত উভতি অহাৰ সময়ত আজিলৈ ইমানেই আৰু ঘৰ অহাৰ পিছত এয়া মই আকৌ ঘৰত আহি অলপ ভিডিঅ' কৰিলোঁ চাওক হেল্ল' মই মাত্ৰ আহি পালোঁ মই আকাশীগংগা মেলাৰ পৰা আৰু মেলাৰ পৰা মই কি কিনিছোঁ চাওক এয়া চাওক মোৰ মোবাইল কভাৰ ভাল লাগিছেনে বেয়া লাগিছে আপোনালোকে কমেণ্টত জনাব ধুনীয়া লাগিছেনে মোবাইলটো কভাৰটো কিন্তু বেছি দাম ৰাখিলে চাগে মোৰ পৰা পুৰাপুৰি 300 টকা 1 টকাও নকমিলে বেয়া লাগিল মোৰ এইটো ঠিকে আছেনে আৰু আজিৰ পৰা আৰম্ভ হৈছে মেলা 5 দিনলৈকে থাকিব আৰু আপোনালোকেও চাই আহিব পাৰে আজিলৈ ইমানেই বাই বাই এণ্ড গুড নাইট